আমাৰ গৰুবন্ধা শান্তি কমিটিৰ তৰফৰ পৰা আজি আমাৰ যিসকল ল'ৰা ছোৱালী 2026 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উন্নীত হৈছে তেখেতলোকক আমি এখন গৰুবন্ধা শান্তি কমিটিৰ তৰফৰ পৰা আমি সম্বোধন জনাইছোঁ আৰু আজি যিমানখিনি আমি কৰিবলগীয়া আছিলে আমি সকলোখিনি কৰিব পৰা নাই। অনাগত দিনসমূহত আমি ইয়াতকৈ ভালদৰে এই কাৰ্যসূচীটো কৰি যাম বুলি আমি মনতে আশা বান্ধিছোঁ, যাতে অহাবাৰ আমাৰ শিক্ষান্ত পৰীক্ষাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ল'ৰা ছোৱালীয়ে উত্তীৰ্ণ হ'ব তেখেতলোকক আমি যাতে সন্মান সহকাৰে সম্বোধন জনাব পাৰোঁ। এয়াই আজি গৰুবন্ধা শান্তি কমিটিৰ তৰফৰ পৰা আমি প্ৰত্যেক বছৰে যোৱা 6-7 বছৰৰ পৰা আমি এই কাৰ্যসূচী হাতত লৈ আহিছোঁ, কিন্তু মাজতে কৰোণাৰ বাবে আমি 2-এটা বছৰ কৰিব পৰা নাই যদিও আমি বাকী কণ্টিনিউ চলাই গৈ আছোঁ আৰু আগন্তুকো আমি এই কাৰ্যসূচী চলাই লৈ যাম বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি। কাৰ্যসূচীটোৰ মূল উদ্দেশ্যই আছিলে যে আমাৰ যিসকল ল'ৰা ছোৱালীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেখেতলোকক এটা প্ৰেৰণা যোগোৱা, তেখেতলোকক এটা উৎসাহ দিয়া, যাতে আগন্তুক যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব বা মেট্ৰিক দিবলৈ আগবাঢ়ি আহিব তেখেতলোকে যাতে মনত এটা উৎসাহ পায়। আৰু মই আজি ইয়াৰ দ্বাৰা সকলো ৰাইজকেই কলিয়াবৰবাসী সকলো ৰাইজকে মই অনুৰোধ জনাম যাতে আপোনালোকেও নিজৰ নিজৰ গাঁৱত নিজৰ নিজৰ সমষ্টিত নিজৰ নিজৰ এলেকাত যাতে ল'ৰা ছোৱালীবিলাকক এটা উৎসাহ জনাবলৈ এনেকুৱা ধৰণৰ অনুষ্ঠান যাতে পাতে।